নুমলীগড় শোধনাগাৰৰ সন্মুখত আছোঁ। চাওক মেইন গেট ওলাই আছে আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে নুমলীগড় শোধনাগাৰ বন্ধ হৈ যাব। হাজাৰ হাজাৰ মানুহৰ কৰ্মভূমি এই নুমলীগড় শোধনাগাৰ বন্ধ হৈ যাব যদি ইক' চেঞ্চিটিভ জোন, কাজিৰঙাৰ ইক' চেঞ্চিটিভ জোন যদি 10 কিলোমিটাৰ হৈ যায়। আৰু সেইকাৰণে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইক' চেঞ্চিটিভ জোন 1 কিলোমিটাৰ কৰিবৰ কাৰণে যুক্তি প্ৰদৰ্শন কৰিছে। সঁচাকৈ নুমলীগড় শোধনাগাৰ কাজিৰঙাৰ পৰা 10 কিলোমিটাৰ ৰেঞ্জৰ ভিতৰত আছেনে? আজি মই দুইটা ডিষ্টেঞ্চ দেখুৱাম, ৰিয়েল ডিষ্টেঞ্চো দেখুৱাম আৰু বাই ৰোড যিটো ডিষ্টেঞ্চ হয় নুমলীগড় শোধনাগাৰৰ পৰা কাজিৰঙালৈকে, দুইটা ডিষ্টেঞ্চ দেখাম। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিমান গোকাত মিছা কথা ক'ব পাৰে আপোনালোকে আজি গম পাব। এয়া চাওক নুমলীগড় শোধনাগাৰ মূল গেট আৰু মই ডিষ্টেঞ্চ চাওক, এয়া 0 কৰি লৈছোঁ ডিষ্টেঞ্চ, চাই লওক ডিষ্টেঞ্চ মই 0 কৰি লৈছোঁ আৰু টোটেল ডিষ্টেঞ্চো দেখিছে 43,974। আপোনালোকে লিখি লওক। প্ৰত্যেক দিনাই নুমলীগড় শোধনাগাৰত প্ৰায় 15,000 মানুহ সোমায়। কিমান মানুহ ইয়াতে এংগেজ হৈ আছে আৰু কিমান কোটি টকাৰ ইয়াতে তেল উৎপাদন কৰা হয়, কিমান ৰাজহ সৃষ্টি হৈ আছে এই নুমলীগড় শোধনাগাৰ। আৰু সেই নুমলীগড় শোধনাগাৰ বন্ধ হৈ গ'লে কেনে পৰিৱেশ হ'ব, যিটো কথা আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈ দিছে। আমি নুমলীগড় শোধনাগাৰৰ পৰা আহি নুমলীগড় বাবা থান পালোহি। আপোনালোক সকলোৱে হয়তো চিনি পায় বাবা থান। আৰু মোৰ মিটাৰ চাওক 8.4 কিলোমিটাৰ, মানে 8 কিলোমিটাৰ ইতিমধ্যে পাৰ হৈছে। এতিয়ালৈকে আমি নুমলীগড় তিনিআলি পোৱাগৈ নাই আৰু আপোনালোকে মিটাৰ চাওক 10 কিলোমিটাৰ। নুমলীগড় টাউন পোৱাগৈ নাই আমি আৰু এতিয়া 10 কিলোমিটাৰ হ'ল। আহি আমি নুমলীগড় পালোহি। ইয়াক চাওক 37 নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু মিটাৰ চাওক 11.3 কিলোমিটাৰ। এতিয়া আমি হাইৱেত গৈ আছোঁ। আহি বোকাখাট টাউন পালোহি আৰু এতিয়া মিটাৰ চাব ৰ'ব 24.8, মানে প্ৰায় 25 কিলোমিটাৰ। আৰু এইখন চাওক বালাজী, এইখন বালাজী চাওক। মুখ্যমন্ত্ৰী মহোদয়ক মই কৈছোঁ যে আপুনি বোকাখাট টাউনৰ যিখনৰ লুচিপুৰি খাই গৈছিলে, সেই বালাজী হোটেললৈকে নুমলীগড় শোধনাগাৰৰ পৰা 24.8 কিলোমিটাৰ দূৰত্ব। বোকাখাট টাউনৰ পৰা এতিয়া অগৰাতলী ৰেঞ্জলৈ যাম, যিটো ৰেঞ্জ আটাইতকৈ মানে নুমলীগড় শোধনাগাৰৰ পৰা ওচৰ হয়। এয়া চাওক অগৰাতলী ৰেঞ্জ, ৱৰ্ল্ড হেৰিটেজ চেণ্টাৰ। আহি কাজিৰঙাৰ অগৰাতলী ৰেঞ্জ পাই গ'লোহি আৰু কাজিৰঙাৰ অগৰাতলী ৰেঞ্জ হ'ল নুমলীগড় শোধনাগাৰৰ পৰা আটাইতকৈ ওচৰত থকা ৰেঞ্জটো, নিয়েৰেষ্ট ৰেঞ্জ। আৰু চাওক মই কেই কিলোমিটাৰ আহিলোঁ নুমলীগড় শোধনাগাৰৰ পৰা, 30.3 কিলোমিটাৰ। আৰু সন্মুখলৈ চাওক, ৱেলকাম টু কাজিৰঙা নেশ্যনেল পাৰ্ক, ৱেলকাম টু কাজিৰঙা নেশ্যনেল পাৰ্ক। এইটো হ'ল অগৰাতলী ৰেঞ্জ, ইয়াতে আৰম্ভ হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ পোহনীয়া বুমবিলাক গোটাই লৈ কৈ দিলে যে কাজিৰঙা ইক' চেঞ্চিটিভ জোন, যিটো ইক' চেঞ্চিটিভ জোন যদি 10 কিলোমিটাৰ কৰি দিয়া যায়, তেতিয়াহ'লে নুমলীগড় শোধনাগাৰটোৱে উঠাই দিব লাগিব। আৰু মই আপোনালোকক দেখুৱাই দিলোঁ নুমলীগড় শোধনাগাৰৰ পৰা কাজিৰঙাৰ যিটো আটাইতকৈ নিয়েৰেষ্ট ৰেঞ্জ হ'ব, অগৰাতলী ৰেঞ্জলৈ দূৰত্ব হ'ল 30 কিলোমিটাৰ। মুখ্যমন্ত্ৰী মহোদয় আপুনি চাই লওক, আপোনাৰ কাৰণে এই ভিডিঅ'টো বনালোঁ। আৰু যিটো এৰিয়েল ডিষ্টেঞ্চ হ'ব, এয়াৰ ডিষ্টেঞ্চ হ'ব, এয়াৰ ডিষ্টেঞ্চ প্ৰায় 25 কিলোমিটাৰ আৰু যিটো ৰাস্তাইদি হ'লে হয় 30 কিলোমিটাৰ। আপুনি ফাঁকি কথা কৈছে, আপুনি 10 কিলোমিটাৰ বুলি কৈছে, 10 কিলোমিটাৰ ৰেঞ্জৰ ভিতৰত, কিন্তু 10 কিলোমিটাৰ ক'ত, 30 কিলোমিটাৰ ক'ত, 3 10 গুণ 30। আপুনি ফাঁকি কথা কয়, কিন্তু আপুনি ইমানো ফাঁকি কথা ক'ব নালাগে যে সেই ফাঁকিৰ পৰিমাণটো 3 গুণ হৈ যায়। গতিকে মুখ্যমন্ত্ৰী মহোদয় য'তে ত'তে যি টি কথা কৈ নিদিব। বোলে কথাত গতা খায়, কথাত বতা পায়, এই কথাটো আপুনি মনত ৰাখিব। আৰু মই ৰাইজলৈ আহ্বান জনাইছোঁ, শিৱসাগৰত বানপানী হ'ল, চৰাইদেউত বানপানী হ'ল, চন্তক বিহুবৰ নেপালী খুঁটি উটি গ'ল, এতিয়ালৈকে ক্ষতিপূৰণ দিব পৰা নাই। মূল বিষয়বস্তুৰ পৰা ৰাইজৰ মন আঁতৰাই আনিবৰ কাৰণে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এই ইক' চেঞ্চিটিভ জোনৰ কথাবোৰ জাপি দিছে। গতিকে ৰাইজ পাহৰি নাযাব, এতিয়াও শিৱসাগৰ, নাজিৰা, চৰাইদেউৰ বানাক্ৰান্তৰ মানুহ কিন্তু সংস্থাপিত হোৱা নাই আৰু ক্ষতিপূৰণ পোৱা নাই। আৰু সেই সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ পোহনীয়া বুমবিলাক গোটাই লৈ হাজাৰটা মিছা কথাৰ পাতনি মেলিছে।